নমস্কাৰ বন্ধুসকল, পজিটিভ লুৰা মোৰ ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি লেগ ৱৰ্কআউট কৰিম। আচলতে লেগছ আমাৰ বহুত ইম্পৰ্টেণ্ট মাচুল। আমাৰ শৰীৰৰ আধা অংশই হৈছে আচলতে লেগ। আমি সদায় সেইকাৰণে লেগ এক্সাৰচাইজ কৰিব লাগে। লেগ এক্সাৰচাইজটো আমি মিছ কৰিব নালাগে। আচলতে বহুতে জিমত যায় কিন্তু লেগ এক্সাৰচাইজটো কৰিব নিবিচাৰে আচলতে কষ্ট হয় বুলি। কিন্তু আপোনালোকে ৱেইট কম কৰি হ'লেও বা আপোনালোকৰ যিমানখিনি কেপাচিটি সিমানখিনি কেপাচিটি ৱেইট লগাই হ'লেও আপোনালোকে লেগ এক্সাৰচাইজটো কৰিব, আচলতে মিছ নকৰিব। আৰু আজি আমি প্ৰথম আৰম্ভ কৰিম চুম' ডেডলিফ্টে 4টা ছেট কৰিম। আপোনালোকে আপোনালোকৰ হিচাপত ৱেইট লগাই ল'ব। মই মোৰ হিচাপত ৱেইট লগাই কৰিছোঁ। আপোনালোকে বেছি হেভি লগাই নল'ব, যিমান আপোনালোকৰ কেপাচিটি বা মোতকৈ হেভি লগাব পাৰিলেও লগাই ল'ব, কিন্তু আপোনালোকৰ কেপাচিটিৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰু এক্সাৰচাইজ কৰোঁতে সদায় সাৱধান হ'ব, আপোনাৰ যাতে কমৰটো বেণ্ড হৈ নাথাকে বা আপুনি আগলৈ হাউলি নাথাকে। সদায় ষ্ট্ৰেট হৈ কৰিবলৈ চেষ্টা কৰিব, চিধা কৰি ৰাখি চিধা হৈ থাকি কৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ কমৰ ইঞ্জৰি হ'ব। আৰু এতিয়া আমি কৰিম ডাম্বেল লাঞ্জেছ 3টা ছেট 15-12-12। এইটো কৰোঁতে আপুনি সাৱধান হ'ব যাতে আপোনাৰ কমৰটো বেণ্ড হৈ নাথাকে। আপুনি বুকুখন অলপ আগলৈ কৰি চিধা হৈ থাকি কৰিবলৈ চেষ্টা কৰিব। আৰু যিমান পাৰে ৱেইটটো আপুনি কণ্ট্ৰলত ৰাখি অলপ লাহে লাহে কৰিবলৈ চেষ্টা কৰিব। আৰু এতিয়া আমি ডাম্বেল ডেডলিফ্ট কৰিম। আৰু এইটো এক্সাৰচাইজ কৰোঁতেও আপুনি সাৱধান হ'ব, আপোনাৰ কমৰটো যাতে বেণ্ড নহয়। আৰু আচলতে মই যেনেধৰণে কৰিছোঁ তেনেধৰণে চাই পিনে কৰিবলৈ চেষ্টা কৰক। ভৰিকেইটা অলপ বেণ্ড কৰি ৰাখিব আৰু আপোনাৰ টিকাটো হিপছটো মানে অলপ পিছলৈ পুছ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ভৰিৰ পিছৰ অংশত পূৰা আচলতে ভৰটো যাতে পৰে প্ৰেছাৰটো। কিন্তু আমি পিছৰ অংশৰ কাৰণে কৰিছোঁ এক্সাৰচাইজটো, পিছৰ অংশত প্ৰেছাৰ দিবলৈ চেষ্টা কৰিব। আৰু আমি এতিয়া লেগ এক্সটেনশ্যন কৰিম 3টা ছেট 15-12-12। এইটো এক্সাৰচাইজ কৰোঁতেও পাৰিলে অলপ লাহে লাহে কৰিবলৈ চেষ্টা কৰিব। ৱেইটটো আপোনাৰ নিজৰ কণ্ট্ৰলত ৰাখি পেলাই নিজৰ কেপাচিটি অনুসৰি আপুনি ৱেইট লগাই ল'ব পাৰিব আৰু অলপ লাহে লাহে কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো আমি লাষ্ট এক্সাৰচাইজ স্কোৱাটৰ কাৰণে ফ্ৰণ্ট স্কোৱাট কৰিম 3টা ছেট 15-12-12। এইটো আপুনি অপেন বাৰত পাৰিলে অপেন বাৰত কৰিব। যদি প্ৰথমে অলপ অসুবিধা হ'ব অপেন বাৰত কৰিবলৈ, নহ'লে আপুনি মেচিনত হ'লেও কৰিব পাৰে। আৰু আমি এতিয়া কাফ মাচুল কৰিম 5টা ছেট 20 ৰেপিটেশ্যন কৰি। আৰু লেগ ৱৰ্কআউটৰ কাৰণে আৰু বহুত এক্সাৰচাইজ আছে। আচলতে আমি আজি 5-6টা মানহে এক্সাৰচাইজ কৰিছোঁ। গোটেইখিনি কৰা আচলতে সম্ভৱো নহয় বা কৰাটো উচিতো নহয়। মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক বাকীখিনি এক্সাৰচাইজ দেখাবলৈ চেষ্টা কৰিম আৰু কেনেধৰণে কৰিব লাগে অলপ ক'বলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই আছিলে। আপোনালোকে ভাল ধৰণে কৰিবলৈ চেষ্টা কৰক আৰু মিছ নকৰিব কেতিয়াও লেগ ৱৰ্কআউট। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু আগলৈ ভিডিঅ' চাই থাকিব বুলি আশা ৰাখিলোঁ।